DH মিউজিক তুলে স্বাগতম জনালো। আজি আপোনালোক দেখুৱাম ধৰমতুল আৰু থেকেৰাগুৰি ষ্টেচন কিদৰে নিৰ্মাণ কাৰ্য চলি আছে। চাওক এইটো হ'ল ধৰমতুল ষ্টেচন। এনেদৰে নিৰ্মাণ কাৰ্য আৰম্ভ হৈ আছে। 80% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ গৈছে। 20% বাকী আছে। 3 মাহৰ ভিতৰত কমপ্লিট হৈ যাব। চাওক এইটো হ'ল থেকেৰাগুৰি ষ্টেচনৰ গাৰ্ড ৱাল। এইদৰে নিৰ্মাণ কাৰ্য চলি আছে। বৰ্তমান শেষ হোৱা নাই আৰু কিছুদিন পিছত শেষ হ'ব। এইদৰে পিছপিনে আৰু মাটি পেলাই থকা হৈছে। মাটি পেলাই আছে ট্ৰেক্টৰেদি। এফালৰ পৰা প্ৰতিটো দৃশ্য দেখাৰ কাৰণে চেষ্টা কৰিম। ঘূৰি দিয়াছো ঘূৰি দিয়া। ইয়াত পানী টেংকি বনাই থকা হৈছে। পানী টেংকি কেপ কৰি আছে। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা। বাই।